হেল্ল' গাইজ, কি কৰি আছে আপোনালোকে? আবেলিৰ সময় দুইজন বহি আছোঁ বিশেষ এটা কামটো আৰম্ভ কৰিম এতিয়া অতি সোনকালে। আপোনালোকে চাই থাকিব। ফুল ভাল পোৱা বিশেষ আমাৰ এখন মানুহ এজনী আছে। ফুলৰ প্ৰতি বিৰাট চখ। চাব নেকি কোন? এইজনীয়ে হ'ল ফুল ভাল পোৱা মানুহজনী। আজি আচলতে গৈছিলোঁ মামাৰ ঘৰলৈ যাওঁতে লৈ আনিছিলোঁ ফুল। আহি পেলাই আচলতে ৰখিব পোৱাই নাই। তাই লগালগ ফুলকেইজোপা ৰোৱা আৰম্ভ কৰিলেই। এয়া দেখিছে পূৰা বিন্দাছ ফুল ৰোৱাত পূৰা মগ্ন হৈ আছে। অ' শিখা, এইফালে চোৱা, পূৰা ব্যস্ত হৈ আছে, চাবলৈ সময়ে নাই। হৈছেগৈ নাই ৰুই পেলাই? অঁ, এজোপা হৈছে বোলে, আৰু আছে এয়া। এজোপা জেগাত থ'বগৈ এতিয়া। ভিতৰত আচলতে আমি এইটো ফুলটো ৰাখিছোঁ। এয়া হৈ গৈছে আৰু এজোপা ৰুই পেলাই। ফুল ৰুই মাটি শেষ হৈ গ'ল। মাটি ধুৱাব লাগে। বাহিৰৰ পৰা মাটি অলপ আনি লওঁগৈ। মাটি আনিবলৈ পূৰা জোৰ জবৰদস্তি আৰু। ভাগৰ লাগি গৈছেগৈ যে ফুল ৰুই মাটি নি সেইকাৰণে অলপ হেল্প কৰি দিবলৈ লৈ আহিছোঁ লগত বাহিৰলৈ। এনেকুৱা মাটি হ'ব নাই? অলপ গুৰি কৰি ল'ব লাগিব নি? অঁ, হ'ব, অলপ গুৰি কৰি লোৱা, তাৰপিছত সুমিয়াই দিলে হ'ব। এনেকৈ ভৰাই দিলে হ'ব? অঁ, ইয়াৰ মাটিখিনি ভাল মানে, সেইটো কাৰণে ইয়াৰ মাটিখিনি লোৱাটো ভাল। কিছুমান মাটি বহুত বেয়া যে, টান হৈ যায়। ভৰ্তিকৈ ভৰাই দিবা। ছাগলী জানো দেখাই নাই। কটাই নানো এতিয়া। এতিয়া নহ'লে এইজোপা তেতিয়াহে উঠিব, এজোপা আকৌ ডাঙৰ হৈ গ'লে এজোপা দেখোন লুকাই থাকিব। হ'ব দিয়া, একো নহয়। এনেকৈ যাওঁ, আনিবা নি গোটেইখন? নানো। যোৱা না। নাযাওঁ। নাযাওঁ। যোৱাচোন, কিনো? কি কিনো? কি কিনো ইমান দম দি কথা কৈছা যে? যাওঁ, আনাগে। কি আনিম? কটাৰীখন আনিলে হ'ব। এনেকৈ ক'বা ধুনীয়াকৈ। এই সৰু কটাৰীখনো আনিবা, আৰু যে অ'কে। হালধীয়া নালৰ যে আৰু কিবা? অ'কে। হৈছেগৈ আৰু প্ৰায় ৰুই পেলাই। আৰু একজোপা আছে ৰুবলৈ, বাকীখিনি হ'লগৈ আৰু। পূৰা তাই কামত। তগৰ ফুলজোপা মাটিতে ৰুই দিলে হেনো। বাকী টাবত দিয়া কেইজোপা টাবত দিয়া হ'ল। অঁ, ফুলনি বাৰীত দিয়া হ'ল। চাওঁগৈ এতিয়া, ঘূৰি আহোঁতেনো কি কি বজাৰ কৰি আহিলে। এইটো কি বস্তু? স্কচ। অঁ, এইটো কি? চিয়াল নি? নহয়, জাতিলাও। অঁ, এইটো জাতিলাও। এয়া হ'ল তোমাৰ বিলাহী। এয়া হ'ল জলকীয়া। জলকীয়া কালি আনিছিলে। আনিছিলোঁ নি? পাহৰিলা এয়া নি? হ'ল ভেকুৰী তিতা। অঁ, ভালেই কৰিলে। এইখিনি কিন্তু আগতে অনা যে অলপ আছেই আকৌ। ভেকুৰী তিতা। ভালেই কৰিলা বাৰু লৈ আহিলা। সেইখিনিয়ে হ'ল ধুনীয়া বজাৰ, হৈ গ'লে। শাক-পাচলি। আৰু একো নাই। অ'কে। ফিনিছ। কম দামত যে সেইকাৰণে সৰহকৈ আনিলা ন পাচলি? অঁ। বহুত সৰহকৈ আনিলা আকৌ। ধেৰ সৰহকৈ আনিলোঁ। বহুত সৰহকৈ আনিলোঁ। লৈ ব'লা, মই লৈ দিব লাগিব নি? নালাগে। চলো। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।